টকা পঠিওৱা নাইবা যিকোনো পেমেন্টৰ বাবে গুগল পে, ফোনপে, ভীম নাইবা পেটিএমৰ দৰে ইউপিআই এপ্লিকেশন ব্যৱহাৰ কৰে নেকি? যদি আপুনি ব্যৱহাৰ কৰে তেনেহলে এই ভিডিওটো সম্পূৰ্ণকৈ চাব। কাৰণ ইউপিআই এপ্লিকেশনত কৰা এটা সাধাৰণ ভুলে আপোনাৰ একাউণ্টত থকা যিমানবোৰ টকা আছে সকলোবোৰ টকা উদং কৰিব পাৰে। আজি এই ভিডিওটোত আপোনালোকক বহুতেই বেছি গুৰুত্বপূৰ্ণ 5টা এনেকুৱা টিপছ জনাম যিকেইটা যদি আপুনি জানি লয় আপোনাৰ একাউণ্টৰ পৰা কোনোদিন টকা নাইকিয়া নহয়, লগতে আপোনাৰ পৰা কোনেও টকা লুটিব নোৱাৰে। যদি টেকনলজিৰ সৈতে সদায় জড়িত ৰাখিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে যদি বেল আছে সেই বেলটো দবাই অল কৰি লবলৈ নাপাহৰিব। ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবলৈটো একেবাৰে নাপাহৰিব। আগুৱাই গৈ টেকনলজিৰ সৈতে নিজক জড়িত ৰাখিবলৈ বৰ্তমান সময়ত ইউপিআই এপ্লিকেশন এটা বহুতেই প্ৰয়োজনীয়। কাৰণ আগতে আমি সেই একেখিনি কাম বৰ্তমান যি ইউপিআই এপ্লিকেশন এটাত কৰিব লাগে সেইখিনি কাম বেংকলৈ আমি বহুত দীঘলকৈ লাইন ধৰি নাইবা কোনোবা এখন দোকানলৈ গৈ তাত আমি ৰিচাৰ্জ কৰিছিলো বা বেংকত কাৰোবালৈ টকা পঠিয়াইছিলো। এতিয়া সেই সকলোখিনি কাম মোবাইলতে অতি সহজতে মিনিটতে সেকেন্ডতে কৰিব পাৰি। যদি আপুনি এই 5টা টিপছৰ বিষয়ে জানি লয় তেনেহলে কোনোদিন আপোনাৰ লগত ইউপিআই ফ্ৰড নহয়। আপুনি সেই কথাটো নিশ্চিত হৈ পৰিব যদি আপুনি এই ভিডিওটো সম্পূৰ্ণকৈ চাই। প্ৰথম যেটো টিপছ সেই টিপছটো হৈছে চাওক, এই টিপছটো একেবাৰে সহজ। অৰ্থাৎ আপুনি সকলোৱে হয়তো জানে কিন্তু তথাপি বহুতে এই ভুল কামটো কৰে, সেইবাবে তেওঁলোকক এই কথাটো জনাই দিব বিচাৰিছো। প্ৰথম কথাটো হৈছে যে তেওঁলোকৰ যিবোৰ বা আপোনাৰ যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনটোত আপুনি সদায় লক কৰি ৰাখিব, অৰ্থাৎ স্ক্ৰিন লক কৰি ৰাখিব। আপোনাৰ মোবাইল ফোনত হয় আপুনি প্যাটাৰ্ন ৰাখক নাইবা পিন ৰাখক নাইবা ফেচিয়েল আনলক আপুনি ৰাখিব পাৰে, কিন্তু ফেচিয়েল আনলকটো ৰখাতকৈ আপুনি পিন বা প্যাটাৰ্ন ৰাখিব পাৰে। যাৰ ফলত নেকি কোনোবাই আপোনাৰ মোবাইল ফোনটো কেতিয়াবা পায়ো যদি বা আপোনাৰ মোবাইল ফোনটো যদি কৰবাত কেতিয়াবা হেৰায়ো যায় ইউপিআই এপ্লিকেশন ওপেন কৰি কেতিয়াও ট্ৰানজেকশন কৰিব নোৱাৰে। গতিকে আপোনালোকে কওকচোন যে আপোনালোকে কোনটো সিকিউৰ প্যাটাৰ্ন বেছিকৈ ব্যৱহাৰ কৰে? প্যাটাৰ্ন লক ব্যৱহাৰ কৰে নে আপুনি পিন ব্যৱহাৰ কৰে না ফেচিয়েল আনলক কি ব্যৱহাৰ কৰে? তলত কমেন্ট কৰি জনাই দিব। সেকেন্ড যেটো টিপছ সেই টিপছটো হৈছে আপুনি যেতিয়া আপোনাৰ ইউপিআই পিনটো এন্টাৰ কৰিব, এন্টাৰ কৰাৰ আগত বাৰে বাৰে আপোনাৰ মনত এবাৰ চিন্তা কৰিব যে আপুনি কিহৰ কাৰণে সেই ইউপিআই পিনটো এন্টাৰ কৰিব বিচাৰিছে। মনত ৰাখিব যে আপুনি যদি কাৰোবালৈ টকা পঠাব লগা হয় নাইবা আপোনাৰ একাউণ্টৰ যি বেলেন্স আছে যেটো নেকি চেক বেলেন্স অপচন আছে সেই অপচনটোত যদি আপুনি যায় তেতিয়াহে আপোনাৰ যিটো ইউপিআই পিন আছে সেই ইউপিআই পিনটো আপুনি এন্টাৰ কৰিব লাগিব বা সেই ইউপিআই পিনটো দবাব লাগিব। যদি আপুনি কাৰোবাৰ পৰা টকা ৰিসিভ কৰে নাইবা কোনোবাই যদি আপোনাক টকা পঠায় তেতিয়া তাত কোনো ধৰণৰ আপুনি ইউপিআই পিন এন্টাৰ কৰিব নালাগে। যদি আপুনি মোবাইল ফোনত ৰিচাৰ্জ কৰে, যদি আপুনি বিল পেমেন্ট কৰে, যদি আপুনি কাৰোবালৈ টকা পঠায় নাইবা যিকোনো ধৰণৰ ট্ৰানজেকশন বা আপোনাৰ একাউণ্টৰ পৰা টকা কাটিব তেনেকুৱা এটা কাম যদি আপুনি কৰে নাইবা আপোনাৰ একাউণ্টত যদি বেলেন্সটো চেক কৰে তেতিয়াহে আপোনাক ইউপিআই পিনটোৰ প্ৰয়োজন হয়। গতিকে আপুনি যিকোনো ধৰণৰ ট্ৰানজেকশন এটা কৰাৰ আগত বা যিকোনো ইউপিআই পিনটো এবাৰ এন্টাৰ কৰাৰ আগত বাৰে বাৰে আপোনাৰ মনত ৰাখিব যে আপুনি কিহৰ কাৰণে ইউপিআই পিনটো এন্টাৰ কৰিব বিচাৰিছে। আৰু লগতে এই যেটো ইউপিআই পিন হয় সেই ইউপিআই পিনটো কাৰো লগত শ্বেয়াৰ নকৰিব কোনোদিন। কেৱল মাত্ৰ হেতু আপুনি নিজক বাবে বা নিজেহে মনত ৰাখিব। বৰ্তমান যিবোৰ ফ্ৰডষ্টাৰ আছে বা যিবোৰে সাইবাৰ ক্ৰাইম কৰিব বিচাৰি আছে তেওঁলোকে আপোনাৰ যেটো মোবাইল ফোন আছে এই মোবাইল ফোনটোত বিভিন্ন ধৰণৰ এসএমএস কৰিব পাৰে যে আপোনাৰ যেটো একাউণ্ট আছে সেই একাউণ্টটো বন্ধ হ'ব নাইবা আপোনাৰ যিখন এটিএম কাৰ্ড আছে সেই এটিএম কাৰ্ডখন বন্ধ হ'ব নাইবা আপুনি যদি পেটিএমৰ যদি কেৱাইসি কৰিব বিচাৰে তেনেহলে আপুনি অতি সহজতে সেই লিংকটোত ক্লিক কৰি কৰিব পাৰে। এতিয়া সেই যিবোৰ মেসেজ সাধাৰণতে আহে বা অনলাইন কেৱাইসিৰ কথা কক আপুনি আটাইবোৰ মিছা হয়। বিভিন্ন প্ৰকাৰে আপোনাৰ মোবাইললৈ মেসেজ পঠাব নাইবা আপোনাক ক'ব যে আপোনাৰ যেটো কাৰ্ড আছে বা আপোনাৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো যদি আপুনি বন্ধ হোৱাৰ পৰা যদি ৰক্ষা কৰিব বিচাৰে তেনেহলে আপুনি এই নাম্বাৰটোত কল কৰক। এনেকুৱা ধৰণৰ বহুতো ট্ৰেপ মেসেজ আপোনালৈ আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ যদি কিবা মেসেজ আহে আপুনি কোনো কাৰণত কেতিয়াও কল নকৰিব। আপোনালৈ যিবোৰ মেসেজ আহে সেই মেসেজবোৰ কেৱল চাই সন্তুষ্ট লাভ কৰিব। কেতিয়াবা বাৰু আপুনি পাইছেনে আপোনাৰ মোবাইললৈ বা হোৱাটছএপলৈ এনেকুৱা কিছুমান মেসেজ অহা য'ত নেকি আপোনাক কোৱা হৈছে কেৱল মাত্ৰ এটকাত এপল আইফোন কিনক নাইবা আপুনি এটা পাৱাৰ বেংক কিনক এটকাত বা বিভিন্ন ধৰণৰ স্পিন এণ্ড হুইল তেনেকুৱা ধৰণৰ বহুতো মেসেজ আপোনাৰ মোবাইল ফোনলৈ আহে। হয়তো সেই মোবাইল ফোনত যিবোৰ মেসেজ আহে বা সেই যিবোৰ হোৱাটছএপৰ যিবোৰ মেসেজ হয় এই মেসেজবোৰত অতি সহজতে আপুনি ক্লিক কৰি আপোনাৰ যেটো স্মাৰ্টফোনত আছে সেই স্মাৰ্টফোনত আপুনি ব্ৰাউজাৰত ওপেন কৰি সেই মেসেজটো চাই। এতিয়া কি হয় হয়তো আপোনালোকে বহুতেই কৰিছে তেনেকুৱা, কোনে কোনে কৰিছে ক'ব আপোনালোকে তলত কমেন্ট কৰি। কিন্তু আপোনালোকে এটা কথা জানেনে তেনেকুৱা এটা মেসেজত আপুনি যদি ক্লিক কৰে নাইবা আপোনালোকক মই আগতেই কৈছো যে আপোনাৰ মোবাইল ফোনত যদি কেৱাইসি ৰিলেটেড হওক বা বিভিন্ন ধৰণৰ ৰিলেটেড আপোনাক যদি এটা লিংক দিয়া হয় সেই লিংকটো যদি আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা মেলৱেৰ ইনষ্টল হ'ব পাৰে। যদি সেই মেলৱেৰটো কোনোবা যদি জানি শুনি যদি কোনোবাই যদি আপোনালৈ যদি পঠাইছে তেনেহলে আপোনাৰ মোবাইল ফোনত যদি ইনষ্টল হৈ যায় হৈ যোৱাৰ পাছত আপোনাৰ মোবাইল ফোনত যিমানবোৰ এক্টিভিটি চলি থাকে আপোনাৰ মোবাইল ফোনলৈ যদি এটা মেসেজো আহে সেই মেসেজটো সেই মেলৱেৰটোৰ যোগেদি যিটো নেকি হেকাৰ আছে সেই হেকাৰ ওচৰলৈ যাব পাৰে।
গতিকে কোনোবাই যদি জানি শুনি সেই কামটো কৰিছে আপোনাৰ কাৰ্ডৰ ডিটেইলছ অলৰেডি আছে তাৰ পাছত কেৱল মাত্ৰ লাগিব OTP গতিকে OTP টোৰ কাৰণে আপুনি নজনাকৈ আপোনাৰ সকলোবোৰ মোবাইল ফোনৰ যিবোৰ ইনফৰমেশন আছে সেই ইনফৰমেশনবোৰ লৈ যাব পাৰে গতিকে আপোনাৰ মোবাইল ফোনটোলৈ তেনেকুৱা যদি যিকোনো ধৰণৰ লিংক আহে বা SMS ত যদি যিকোনো ধৰণৰ KYC লিংকে হওক নাইবা আপোনাক যদি এটা যিকোনো ধৰণৰ আপুনি কিবা জিকিলে নাইবা বিভিন্ন ধৰণৰ ৰিৱাৰ্ডছ বা বিভিন্ন যিকোনো প্ৰকাৰৰ যদি লিংক আপোনাৰ মোবাইল ফোনলৈ যদি আহে যি নেকি আপোনাৰ অলপ ডাউটফুল হয় তেনেকুৱা ধৰণৰ লিংকত কেতিয়াও আপুনি ক্লিক নকৰিব যদি আপোনাৰ বেংক একাউণ্টটো আপুনি বচাই ৰাখিব বিচাৰে আশা কৰিছো এই ভিডিঅ'টোত আজি আপোনালোকক যিমান গিটা UPI নাইবা ফোনপে গুগল পে এনেকুৱা ধৰণৰ এপ্লিকেশনবোৰৰ বাবে যিকিটা সেফটি টিপছ জনালো এই টিপছ কিটা যদি আপোনাৰ ভাল লাগিলে সকলোলৈকে এটলিষ্ট শেয়াৰ কৰি দিয়ক আৰু আপোনাৰ যদি শেয়াৰ হ'ব সেই শেয়াৰটোৰ ফলত বেলেগৰো সহায় হ'ব যাতে কাৰো ওচৰত তেনেকুৱা ধৰণৰ ফ্ৰড নহওক কাৰণ যদি কাৰোবাৰ ফ্ৰড হৈছে তেওঁহে গম পায় যে তেওঁৰ যিখিনি মূল্যবান টকা আছে সেই টকাখিনি নাইকিয়া হৈ যোৱাৰ পাছত কিমানেই মনত দুখ লাগে আপুনি ভিডিঅটো যদি ভাল লাগিছে লাইক কৰিব আৰু সকলোলৈ শেয়াৰ কৰিবলৈটো একেবাৰে নাপাহৰিব অন্য এটা বেলেগ ভিডিঅত আকৌ আমি লগ পাম ধন্যবাদ জয় অসম